গাইজ ধুনীয়া ঠাণ্ডা বতৰ ঠাণ্ডা পৰিছে আৰু এতিয়া ঠাণ্ডাতো বেলেগ একো নাই এটা চিগাৰেট ললো আৰু মুখত লৈ ললো আৰু মেচটো নাই লগত তো আজি সেইকাৰণে ভিডিঅ'টো বনালো মেচটো লগত নাই তো আপোনালোকক দেখুৱাই দিম কেনেকৈ এই চিগাৰেটটো জ্বলাম আৰু ইয়াত টানিম তো বলক বেছি দিন নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথম আমি কি কৰিম বাইকখন আমি ডাবল ষ্টেণ্ড দি ল'ম মানে এইখনে যি মেচৰ কাম কৰিব ডাবল ষ্টেণ্ড দি ললো আৰু ইয়াত মানে এই প্লাগটো আমি খুলি ল'ম এইটো খুলি ললো ইয়াত স্পাৰ্ক আহে ইঞ্জিনটো ষ্টাৰ্ট কৰাৰ কাৰণে স্পাৰ্ক আহে আৰু এডাল ল'ম আমি এনেকুৱা তার মানে তারডাল নললে হয় এইটো খুলি দিলে হয় কিন্তু এইটো খুলিব মই ইচ্ছা কৰা নাই তো তাৰ বাবে এইডাল লৈ লৈছো আৰু এইডাল কি কৰিম ইয়াত ভৰাই দিম ইয়াত ভৰাই দিলো আৰু এতিয়া এইডাল মানে প্লাগটোৰ কাষত ধৰি ৰাখিম আৰু এতিয়া সেলফ মাৰিম সেলফ মাৰাৰ পিছত ইয়াত স্পাৰ্ক হ'ব আৰু এইটো জ্বলাব পাৰো নে চাই থাকক ভিডিঅ'টো তো বলক বেছি দিন কৰি সেলফটো মাৰো তো বাইকখন ষ্টাৰ্ট হৈ যাব মানে ইয়াত কাৰেণ্টটো পাই গ'লে সব ধুনীয়াকৈ স্পাৰ্ক আহি আছে কেমেৰাত আহি আছে ন আহি আছে চাওক এইডাল দূৰলৈ লৈ অহাৰ পিছত বন্ধ হৈ যায় বাইকখন এতিয়া জ্বলাম ইয়াক জ্বলাব চেষ্টা কৰিম আৰু এজনে মানে কি এক্সিলাৰেটৰটো ধৰি ৰাখিব লাগিব মানে কি জুইটো অলপ স্পাৰ্কটো বেছিকৈ আহিব লাগিব তেতিয়া এইটো জ্বলিব তো বলক জ্বলাই লওঁ मार एक्सीलरेटर मार দেখিছে জ্বলাই ললো এইটো চাওক বাইকৰ সহায়ত জ্বলাই ললো মানে কি যেতিয়া মই টানি আছিলো তো জ্বলা নাছিল মানে কি যেতিয়া মই এনেকৈ ধৰি কিনে এইটো লগাই ললো তো তেতিয়া জ্বলি গ'ল মানে মই যেতিয়া টানি আছিলো মানে ভিতৰৰ ফালে তো জ্বলা নাছিল বস্তুটো এতিয়া জ্বলি গ'ল তো দেখিলে বাইকৰ সহায়ত চিগাৰেট জ্বলাই ললো আৰু যিসকলে চিগাৰেট খাই তো তেখেতসকলৰ বাবে এইটো সহজ উপায় আমি এইটো এক্সপেৰিমেণ্টৰ কাৰণে কৰিছিলো মানে কি আপোনালোকে এইটো ঘৰত কৰিব চেষ্টা নকৰিব কাৰণ পেট্ৰলৰ গাড়ী বহুতখিনি ৰিস্ক আছে ইয়াত হয়তো জুই চুই লাগি যাব পাৰে আৰু জুই লাগিলেতো গমেই পায় পেট্ৰলৰ গাড়ী কেনেকুৱা এটা অৱস্থা হ'ব পাৰে তো যদি ভিডিঅ'টো চাই ভাল লাগিল এইটো জাষ্ট এটা এক্সপেৰিমেণ্ট আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল তো এটা লাইক কৰি দিব নাপাহৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগ পাম নতুন ভিডিঅ'ৰ সৈতে নতুন টপিকৰ সৈতে তেতিয়ালৈ টাটা বাই বাই I think
the girls with their